কেলা বন্ধ কৰ এই ঐ কেলা জহৰা ভিডিঅ' বন্ধ কৰ বুলি কৈছো নে তোক কেলা বন্ধ কৰ কেলা নিজে গাম ওম যে ইউটিউব দেৱতা ভিউজ কেইটামানো লাগিছিল মোকে ভিডিঅ' বহুত ভিউজ একেবাৰে নহা হ'ল মোৰ চেনেলটো বনাই দিয়া ওম যে ইউটিউব দেৱতা দাদা এইবোৰ কৰিলে মানে ইউটিউবত ভিউজ আৰু ছাবস্ক্ৰাইব নাবাঢ়ে নহয় আপুনি আধা কাপোৰ পিন্ধি ভিডিঅ' বনাব লাগিব তেতিয়াহে বাঢ়িব নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ' মাজলে আৰু আজি ভিডিঅ'টো আৰম্ভণিতে কৈ দিওঁ যে এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপোজৰ কাৰণে বনোৱা আছে যাতে ভিডিঅ'টো চাই কোনো চিৰিয়াছলি নলয় অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম So guys, আজি আমি কথা পাতিম কিছুমান উলংগ মূৰ্খ মানৱৰ ওপৰত যি নেকি ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ব কাৰণে নিজৰ অংগ পতংগ সকলোখিনি দেখুৱাই দিয়ে মানে দুটামান ভিউজৰ কাৰণে মানে পুৰা দেখুৱাই দিয়ে মানে মানৱ জাতি আজি হয়তো বহুত যুগৰ আগতে জন্ম হৈছিল কিন্তু তেতিয়া যুগত এতিয়া দৰে ইমানখিনি সা সুবিধা নাছিল তেওঁলোকৰ কিন্তু তথাপিও নিজৰ দেহৰ অংগসমূহ থাকিবৰ কাৰণে তেওঁলোকে গছৰ পাত বা ছাল ব্যৱহাৰ কৰিছিল কিন্তু আমাৰ এই মূৰ্খ চপে মানে ইমানখিনি সা সুবিধা থকা পিছতো মানে পুৰা দেখুৱাই দিয়ে মানে ছ'চিয়েল মিডিয়াত ভাইৰেলৰ কাৰণে আৰু নিজৰ মানে যি হয় মানে বাকী যি হৈ যায় মানে কোনো কেছ নাই মুঠতে মাল ওলাই যাব লাগে মাল এনেকে উলিয়াই দিব লাগে সেই তেতিয়া যুগত খাবলৈ শুবলৈ বা পিন্ধিবলৈ সা সুবিধা নাছিল কিন্তু তেওঁলোকৰ মাজত বহুতো মিলা প্ৰীতি আছিল আৰু খুব সুন্দৰকৈ তেওঁলোকে মিলা প্ৰীতিৰ মাজেৰে জীৱন নিৰ্বাহ কৰিছিল আজিকালিতো এই গৰুৰ চপে আৰু মৌ কেলা বনাম ভিডিঅ' কেলা মৌ কেলা আধা কাপোৰ পিন্ধি বনাম ভিডিঅ' মোকো কেলা ভিউজ লাগে দৰকাৰ হ'লে কেলা জাঙিয়া পিন্ধি বনাই দিম কেলা জাঙিয়া পিন্ধি বনাই দিম দৰকাৰ হ'লে বনাই দিম মা মোৰ জাঙিয়াটো শুকালে নে ঐ তোৰ কেলা ফটা জাঙিয়া মই কেলা কেঁচা দবাত পেলাই দিলো হে কি কৰে নেলাগে কেলা জাঙিয়াও নেলাগে মোক কেলা মোক মুঠতে ভিউজ লাগে কেলা দৰকাৰ হ'লে কেলা লেং থাকে বনাই দিম ভিডিঅ' কেলা কেলা মই লেং থাকেও বনাই দিম কেলা ভিডিঅ' A few moments later. আৰে তাইৰ লগত কিয় এনেকুৱা কৰিছা তাই হ'ল কেলা ছোৱালী হয় বে তাইৰ লগত কিয় এনেকুৱা কৰিছা তাই ছোৱালী হয় বে আৰে বেঞ্চত মাৰ না তাইক কেলা আবে ছোৱালী নামটো লৈ কেলা ছোৱালীবোৰ সকলোকে বদনাম নকৰিবি কেলা ছোৱালী নামটো কেলা বদনাম নকৰিবি আবে তই এই বুটকীয়া মালটোৰ লগত শুই খাই থাকোঁতে মনত নপৰিলে তই ছোৱালী হয় কেলা এতিয়া কেমেৰাটো সেই মুখৰ আগত আহি গ'ল তেতিয়া কেলা মনত পৰি গৈছে মই ছোৱালী হয় এনেকুৱা কিছুমান নিবা নিবিৰ কাৰণে কেলা ছোৱালী নামটো কেলা বদনাম হৈ গৈছে সকলো ছোৱালী একে নহয় কেলা আবে যদি তই ছোৱালী বুলি ইমানে যদি তই ছোৱালী হয় তেতিয়াহ'লে সেই দুটকীয়া মালটোৰ লগত গৈ কিয় শুই খাই আছিলি কেলা এতিয়া আকৌ এতিয়া কেমেৰাটো আহিল মুখৰ আগতহে মই ছোৱালী হয় মোৰ লগত এনেকুৱা কিয় কৰিছ এইটো তই জানো যে প্ৰেম কৰিলে জুদাইৰ এইটো এটা বস্তু থাকেই কিন্তু কেলা তহঁতৰ নিচিনাকে ৰাস্তাই পদূলিয়ে কুকুৰৰ নিচিনাকে নহয় ছোৱালী হয় তোৰ
ঘৰৰ মাক বাপেকে গৌৰৱ কৰে নিজৰ ছোৱালীজনীক লৈ, আমি এজনী ছোৱালী মাক বাপেক আৰু আমাৰ ছোৱালীজনী আমুক কৰিব তামুক কৰিব, পঢ়িব শুনিব আমুক কৰিব, কিন্তু মাক বাপেকৰ সপোন ভাঙি পেলাই ছোৱালীয়ে গৈ সেই দুটকীয়া মালটোৰ লগত থৈ খাই আছে। মাক বাপেকৰ সপোন কেলাই এইবোৰ খেলা সপোন। ये बड़ी अच्छी बात कही आप। So guys, আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই অকমান হলেও ভাল লাগিলে লাইক কমেন্ট এণ্ড শ্বেয়াৰটো বহুত জৰুৰী হয়। কেলা তোমালোকক কৈয়ে আছো যে শ্বেয়াৰটো কৰি দিয়া কেলা কোনো শ্বেয়াৰ নকৰা, শ্বেয়াৰটো কৰি দিয়া নাই। এজনক কৰিলো এজনকে কৰি দিয়া নাই, চবেই এটা কৰি দিয়া শ্বেয়াৰ। চেনেলটো অকমান উঠাই দিয়া বে, ধামাকা ভিডিঅ' আহিব দে, উঠাই দিয়া অলপমান। আৰু নতুন যদি কোনোবা ইউজাৰ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ধুনীয়াকে গৈ ছাবস্ক্ৰাইব কৰি ল'বা। আৰু দ্বিতীয় এটা ভিডিঅ' প্ৰতিশ্ৰুতি আজিলৈ মাগিছো, বাই, বি চেফ এণ্ড কিপ ইউৰ স্মাইল। জয় অসম।